বন্ধু বান্ধৱসকল, আজি মই আপোনালোকৰ ওচৰলৈ স্বৰচিত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ নাম হ'ল নাৰী। মই পৃথিৱীত নাৰী হিচাপে জন্ম লৈছোঁ। মই গৌৰৱ অনুভৱ কৰোঁ। নাৰী পৃথিৱীৰ এটা কোমল ফুল। নাৰীয়ে ভাল পোৱাৰ ভাষা বুজে। নাৰীয়ে ভাল পোৱাৰ কাৰণে নিজৰ জীৱন দিবলৈও ভয় নকৰে। আগৰ ভিডিঅ'ত মই দেখাই আহিছোঁ যে আহোম কৰি জয়মতীয়ে নিজৰ স্বামীৰ ভাল পোৱাৰ কাৰণে নিজৰ জীৱন দি দিছিল। নাৰীয়ে কিন্তু ছলনাক সহ্য কৰিব নোৱাৰে। তেওঁক কেতিয়াও ক্ষমা নকৰে। নাৰীয়ে ভাল পোৱাৰ ভাষা বুজে, অভিনয় বুজি নাপায়। নাৰীৰ মনটো বৰ কোমল, হঠাতে বিশ্বাস কৰি লয়, কিয়নো সেই বিশ্বাসত থাকে ভাল পোৱা। নাৰীক বুজিব বৰ টান, কিন্তু যিজনে সঁচা ভাল পায় তেওঁ নাৰীৰ মনৰ কথা জানিব পাৰে। নাৰীয়ে এখন ঘৰত বিয়া হয়, মাতৃ হিচাপে সন্তানৰ জন্ম দিয়ে, শেষৰ ঘৰ দেখভাল কৰে আৰু সন্তানৰ ভৱিষ্যতৰ কথা ভাবে। সেইখন ঘৰত দুখ সুখ গোটেই জীৱন কটাই দিয়ে আৰু সন্তানক লালন পালন কৰি ভৱিষ্যত এজন দেশৰ নাগৰিক বনাবলৈ চেষ্টা কৰে। নাৰীয়ে সেইখন ঘৰতেই জীৱনৰ অন্তিম বিদায় লয়। নাৰীয়ে জীয়ৰী হয় মাক দেউতাকক মৰম চেনেহ দিয়ে, ককাই ভাইক মৰম চেনেহ দিয়ে, ভনী হয় ককাই ভাই ভনীক মৰম চেনেহ দিয়ে, বোৱাৰী হয় শহুৰ শাহুৰীক যত্ন কৰে, ননদ লগত সহায় কৰে কাম কাজত আৰু সন্তান জন্ম দিয়ে, সকলো দেখভাল কৰি ৰাখে। নাৰীয়ে মা হৈ পেলাই সন্তানক আৰু স্বামীক একতাৰ দোলেৰে বান্ধি ৰাখে। এই সকলোবোৰ কৰাৰ পিছতো নাৰীৰ ওপৰত কিছুমান অত্যাচাৰ আহি যায়। আজি নহয়, অতীতৰ পৰাই দেখা গৈছে নাৰীৰ ওপৰত যে অত্যাচাৰবোৰ চলি আছে, আজিও চলি আছে বৰ্তমানলৈকে। কিন্তু নাৰী কোনো কম নহয়। নাৰী পুৰুষৰ লগত সমানে ফেৰ মাৰি আজিৰ যুগত চলি আহিছে। কিন্তু তথাপিও যৌতুকৰ বাবে কিছুমান ঘৰত দেখা যায় শহুৰ শাহুৰীয়ে মিলি, স্বামীয়ে মিলি নাৰীক জ্বলাই দিয়ে। কিছুমান ঘৰত দেখা যায় আকৌ নাৰীৰ ওপৰত স্বামী নানা অত্যাচাৰ কৰে, যৌতুকৰ বাবে মাৰপিট কৰে। নাৰী কিমান সহ্য কৰিব এইখন পৃথিৱী? কি নাৰী হৈ জন্ম লোৱা কি ভুল নেকি? মইতো ভাবোঁ নাৰী হোৱা জন্ম হোৱা গৌৰৱৰ কথা। কিন্তু সমাজখনে তাৰ প্ৰতিবাদ নকৰে কিয়? কিছুমান মানুহ আছে, এচাম মানুহ আছে যে নাৰীক শোষণ নজৰে চায়। কিছুমান ভাল মানুহ তাৰ বাবে দুখী হ'ব লাগে। সেই চাম মানুহে নাৰীক শোষণ নজৰে চায় আৰু য'তে ত'তে শোষণ কৰাও দেখা গৈছে। নাৰীৰ ওপৰত ইমান অত্যাচাৰ কিয় বাৰু? এই সমাজখনে এই অত্যাচাৰক প্ৰতিবাদ কৰিব নোৱাৰে নেকি? আজিৰ যুগৰ নাৰী আমি নিজেই থিয় দাঙি দিব লাগিব। কিয়নো ভগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে, পাপক যদি বহুৱা দিয়া হয় তেনেহ'লে তেওঁ পাপতকৈও পাপী বেছি। সেইকাৰণে পাপৰ বিৰোধ কৰিব লাগে। নাৰী হয় আমি সকলো কাম কৰিব পাৰিম, কিয় নোৱাৰিম? পৃথিৱীত কৰিব নোৱাৰা একো কাম নাই নাৰীৰ। আৰু যিসকল তাৰমানে নাৰীক শোষণ নজৰে চায় সেইসকলক সমাজে কঠোৰ ব্যৱস্থা ল'ব লাগে। কিয়নো আজি কাৰোবাৰ এজনী ছোৱালীক এনেদৰে শোষণ কৰিছে, কিন্তু কালি আপোনাৰ ঘৰৰ ছোৱালীক এনেকৈ শোষণ কৰিব। সেইকাৰণে সমাজে মিলি কঠোৰ শাস্তি দিব লাগে। কিন্তু এই আইন বিৰোধী হ'লেও কিন্তু দিব লাগে। কিয়নো মৃত্যু হ'ব নালাগে, খালি দিব লাগে। তেতিয়া এনেধৰণৰ মানুহবোৰে দুবাৰ যাতে নাৰীক বেয়া চকুলৈ নাচে। সমাজ মিলি, মই নিজেই মিলি, আমি নাৰী নিজেই মিলি এই ব্যৱস্থাৰ সমাধান কৰিব লাগিব। নাৰী হৈ জন্ম হৈ সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰামেই আমাৰ জীৱনৰ অন্তিম পৰ্যন্ত আমি সংগ্ৰাম কৰি চলিব লাগে। নাৰী কোনো সৰু নহয়। পুৰুষ আৰু নাৰীৰ মিলনে এইখন পৃথিৱী চলিছে আৰু চলি থাকিব। এই পৃথিৱীখন চলিবৰ কাৰণে ভাল পোৱাৰ চবকৈ বেছি দৰকাৰ। ভাল পোৱাৰ দ্বাৰাই এই পৃথিৱীখন চলি আছে আৰু চলি থাকিব সদায়।
হেল্ল' বন্ধু বান্ধৱসকল, আজি বসন্ত পঞ্চমী, আজি সৰস্বতী মাৰ পূজা। মই এটা সৰস্বতী